প্ৰিয়ংকা, তই? বাপৰে, তই ইমান সলনি হৈ গ'লি গুৱাহাটীত যোৱাৰ পিছত? আমাৰ তাই গুৱাহাটীৰ ডাঙৰ শ্বপিং মলত চাকৰি কৰে। খুৰী, ময়ো গুৱাহাটীত শ্বপিং মলতে চাকৰি কৰোঁ আৰু শ্বপিং মলত 15,000 পৰা 20,000 টকাহে দৰমহা পায়। সেইখিনি টকাৰে আমি নিজৰ খৰচ উলিয়াব লাগে, ৰুম ভাড়া দিব লাগে, ঘৰত পঠিয়াব লাগে। হাতত যিমানখিনি টকা থাকি যায় সেইখিনি টকাৰে ইমান লাক্সাৰিয়াছ জীৱন এটা কেতিয়াও সম্ভৱ নহয়। তেন্তে আপোনাৰ ছোৱালী 15,000 টকা দৰমহাত 2 মাহতে ইমান সলনি হৈ গ'লনে? হাতত আইফোন, দামী ঘড়ী, দামী জোতা আৰু অৰ্ধউলংগ কাপোৰ। আনৰ সফলতা দেখি হিংসাত জ্বলি মৰিছ হয়নে? মোৰ হিংসা কিয় লাগিব? খুৰী, আপুনি আপোনাৰ ছোৱালীৰ লাক্সাৰিয়াছ জীৱন দেখা পাই গৌৰৱ অনুভৱ কৰে যেন পাওঁ। কিন্তু আপুনি কেতিয়াবা সুধিছেনে 15,000 টকা দৰমহা তাই ইমান লাক্সাৰিয়াছ লাইফ এটা কেনেকৈ জীয়াই আছে? নে তাই বেলেগ কিবা কাম কৰে? মা, তুমি তাইৰ কথাত গুৰুত্ব নিদিবা। তাই মোৰ সফলতা দেখি হিংসাত মৰিছে। মই অকল শ্বপিং মলতে চাকৰি কৰোঁ। এতিয়া ব'লা ঘৰত। প্ৰিয়ংকা, তুমিও গুৱাহাটীত থাকা, ময়ো গুৱাহাটীত থাকোঁ আৰু আমি ভালদৰে জানো গুৱাহাটী মহানগৰীৰ মায়াজাল। ৰাতিৰ আন্ধাৰত বহুত ছোৱালীয়ে বহুত ধৰণৰ কাম কৰে। ছোৱালীৰ লাক্সাৰিয়াছ জীৱন দেখি গৌৰৱ অনুভৱ কৰাৰ পৰিৱৰ্তে তাই কি কাম কৰি আছে সেয়া জানিবলৈ চেষ্টা কৰক।